Hello and welcome back to my mini vlog. So আজি ৰাতিপুৱা উঠাৰ পৰা পুৰা বৰষুণ দি আছে ৰবাপিতা এইফালে চক নাম ধুমকে বৰষুণ দি আছে আৰু এইফালে নাতিনীয়েকে আইতাকক বহাই লৈছে আৰু নাম গাই গাই শুৱাই আছে যিভাগে আইতাকে তাক শুৱাইছিলে সেইবোৰ নাম মুখস্থ থাকে যে সেইবিলাককে আকৌ গাই গাই আইতাকক শুৱাই আছে আৰু আইতাকেও পাতি দিছে আৰু যিহেতু নাতিনীয়েকে কৈছে তাৰপৰা এইভাগে আমাৰ ৰাতিপুৱাটো গ'ল তাৰপিছতে বৰষুণটো অকণমান এৰিছে আৰু লাহে লাহে তাৰপিছত আজি ভাবিলোঁ দিনত কিনো বনাম যিহেতু ঠাণ্ডা বতৰ বহুত সেইটো কাৰণে এইফালে ল'লোঁ চাউল কেইটামান আৰু এইফালে মই ল'লোঁ দাইল কেইটামান তাৰপিছতে মই এইফালে কাটি ল'লোঁ সৰু আলুগুটি কেইটামান আৰু এইফালে 4টা কণী আৰু জাষ্ট লৈছোঁ মই পিঁয়াজ এটা শুকান জলকীয়া আৰু তেজপাত তাৰপিছতে মই এইফালে কণীকেইটা বইল হ'বৰ কাৰণে দি দিলোঁ আৰু মই এইফালে কেৰাহীখনত পিঁয়াজ অকণমান শুকান জলকীয়া আৰু তেজপাত দি মেলি অকণমান ভাজি চাউল আৰু দাইলখিনি দি ভাজি ল'লোঁ নিশ্চয় গম পাইছে কি বনাম তাৰপিছতে এইফালে আলুখিনিও মই ভাজি ল'লোঁ পিঁয়াজ অকণমান আৰু শুকান জলকীয়া এটা দি এইখন আজি মোৰ থালি বনাইছিলোঁ খিচিৰি বইল কণী আলু ভাজি আৰু এডোখৰ নেমু আৰু গছত লগা কণ জলকীয়া তাৰপিছত আমি চবেই খালোঁ তৃপ্তিৰে কেনেকুৱা পালে ক'ব